Hi friends, নমস্কাৰ টেক টক্সলৈ আপোনালোক সকলোকে স্বাগতম। বন্ধুসকল, আজি মই এই ভিডিঅ'টো WPS অফিচৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ, যাৰ সহায়ত আপোনালোকে একেটা এপৰ জৰিয়তে মোবাইলতে কম্পিউটাৰ নিচিনাকৈ মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড, এক্সেল, পাৱাৰপইণ্ট কামখিনি কৰিব পাৰিব আৰু লগতে PDF ফাইল ক্ৰিয়েট, PDF ফাইল এডিট, যিকোনো এক্সটেনশ্যনৰ পৰা PDF ফাইল কনভাৰ্ট কৰিব পাৰিব। গতিকে আপোনালোকে যদি WPS অফিচ কি হয় বা WPS অফিচ কেনেকৈ ধৰণে ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে জানিব বিচাৰে, তেনেহ'লে মোৰ এই ভিডিঅ'টো অকণি স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাই থাকিব। তেতিয়া বলক বন্ধুসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, WPS অফিচ ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে প্লে ষ্ট'ৰত যাব লাগিব। মই প্লে ষ্ট'ৰটো অ'পেন কৰি লৈছোঁ। অ'পেন কৰাৰ পিছত ইয়াত আপোনালোকে চাৰ্চ কৰিব WPS অফিচ। ইয়াত দেখা পাইছে WPS অফিচ আহি গৈছে। বন্ধুসকল, এই এপটো আপোনালোকে আপোনালোকৰ মোবাইলত ইনষ্টল কৰি ল'ব। মই অলৰেডি এই এপটো ইনষ্টল কৰি লৈছোঁ, গতিকে মই এইটো অ'পেন কৰি আপোনালোকক দেখাই দিছোঁ। এইটো অ'পেন হৈ গৈছে। অ'পেন হোৱাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব, WPSৰ ইণ্টাৰফেচ আহি যাব, আপোনালোকে দেখা পাইছে। বন্ধুসকল, ইয়াত বহুতো ফিচাৰ্ছ আছে। বন্ধুসকল, এই এপটোৰ সহায়ত আপোনালোকে বহুখিনি কাম কৰিব পাৰে, মানে PDF কনভাৰ্ট কৰিব পাৰে, ৱৰ্ডৰ পৰা PDF কনভাৰ্ট কৰিব পাৰে, অকল PDF ফাইল বনাব পাৰে বা ৱৰ্ডৰ ফাইল ক্ৰিয়েট কৰিব পাৰে, এক্সেলৰ ফাইল ক্ৰিয়েট কৰিব পাৰে, পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন বনাব পাৰে। এই একেটা এপৰ সহায়ত আপোনালোকে বহুখিনি কাম কৰিব পাৰে, মানে মাইক্ৰ'ছফ্ট অফিচত যিখিনি কাম কৰিব পাৰে গোটেইখিনি কাম আপোনালোকে ইয়াতো কৰিব পাৰে। ইয়াত বহুতখিনি কাম আছে, সেই সকলোখিনি কাম মই একেটা ভিডিঅ'ত ক'বলৈ গ'লে ভিডিঅ'টো বহুত লং হ'ব, সেইবাবে মই পাৰ্ট কৰি আপোনালোকক ডিটেইলছত বুজাই দিম। বন্ধুসকল, আজি মই এই ভিডিঅ'টোত আপোনালোকক ইয়াৰ যিটো ইণ্টাৰফেচ হয় সেইটো বিষয়ে ক'ম, ইয়াত কি বস্তু আছে সেইটো বিষয়ে ক'ম। তাৰপিছত আপোনালোকৰ নেক্সট ভিডিঅ'ত ইয়াৰ ডিটেইলছৰ বিষয়ে আপোনালোকক বুজাই দিম। বন্ধুসকল, প্ৰথমতে ইয়াত আছে ফাইল মেনেজাৰ। ইয়াত ক্লিক কৰিলে আপোনালোকৰ মোবাইলত কি ফাইল আছে সেইখিনি ইয়াত দেখা পাব। আপোনালোকে যদি ৱৰ্ডৰ ফাইল কি আছে সেইটো আপোনালোকে চাব বিচাৰে, ইয়াৰ পৰা চাব পাৰিব। ৱৰ্ডৰ ফাইল, এইখিনি মোৰ ৱৰ্ডৰ ফাইল হয়। PPT মানে পাৱাৰ পইণ্টৰ যিখিনি ফাইল হয় সেইখিনি আপোনালোকে চাব পাৰিব। XLS, ইয়াত আপোনালোকে কি কৰিব পাৰিব, এক্সেলৰ যিখিনি ফাইল হয় সেইখিনি আপোনালোকে চাব পাৰিব। PDF, আপোনালোকৰ মোবাইলত যিখিনি PDF ফাইল আছে সেই PDF ফাইলখিনি চাব পাৰিব। ইয়াত TXT চাব পাৰিব, টেক্সটৰ ফাইল কিখিনি আছে। ইয়াত আদাৰ্ছ, আপোনালোকে আদাৰ্ছ ফাইলো চাব পাৰিব। মই এইটো অল কৰি দিছোঁ। তাৰপিছত আপোনালোকে ইয়াত ওপৰত দেখা পাইছে বেকৰ অপশ্যন, ইয়াত আপোনালোকে বেক কৰিব পাৰে। ইয়াত আপোনালোকে আপোনালোকৰ ফোনত কিমানখিনি মেমৰি খালী আছে বা কিমানখিনি স্পেচ খালী আছে সেইটো চাব পাৰে। বন্ধুসকল, ইয়াত WPSৰ ক্লাউডৰ অপশ্যনো আছে, এই অপশ্যনটো আপোনালোকে চাব পাৰে। ৰিচাইকেল বিনো আছে, সেইখিনি চাব পাৰে। স্কেনাৰৰ সহায়ত আপোনালোকে স্কেন কৰিব পাৰে, তাৰমানে যিকোনো ডকুমেণ্ট এটা আপোনালোকে কোনো থাৰ্ড পাৰ্টি এপ্লিকেশ্যন নোহোৱাকৈ WPS অফিচৰ সহায়ত আপোনালোকে কোনোবা এটা ডকুমেণ্ট স্কেন কৰিবও পাৰে। তাৰপিছত মই বেক আহিছোঁ। বন্ধুসকল, ইয়াৰ তলত আৰু কিছুমান মেনু আছে, সেই মেনুখিনি ফ্ৰী ভাৰ্জনৰ কাৰণে হয়, সেইখিনি প্ৰিমিয়াম ভাৰ্জনৰ কাৰণে মাত্ৰ হয়, মানে আপোনালোকে পইচা দি কিনিলে এইখিনি আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। বন্ধুসকল, তাৰপিছত আছে ইয়াত ৰিচেণ্ট, তলত আছে ইয়াত ৰিচেণ্টছ বুলি আছে, ইয়াত ক্লাউডছ আছে। ক্লাউডছত যদি ছেভ কৰিব বিচাৰে সেই ফিচাৰ্ছটো আছে। ইয়াত টুলছ আছে, বিভিন্ন ধৰণৰ টুলছ আপোনালোকে দেখা পাব। বিভিন্ন ধৰণৰ টুলছ আছে, PDF এডিটাৰ, এনেকৈ ধৰণৰ বহুতো টুলছ আছে। টেম্পলেটছ, ইয়াত আপোনালোকে কি বস্তু ইয়াত ক্ৰিয়েট কৰিব পাৰিব, তেনেকুৱা ধৰণৰ টেম্পলেটছ, কি বস্তু আপোনালোকে বনাব পাৰিব সেইখিনি ইয়াত দেখাই দিয়া হৈছে। এনেকুৱা ধৰণৰ বস্তু, ইমানখিনি বস্তু আপোনালোকে ইয়াত বনাব পাৰিব, দেখা পাই আছে। তাৰপিছত ইয়াত আপোনালোকে আপোনালোকৰ একাউণ্টছ বনাব লাগিব, মানে আপোনালোকে জিমেইলৰ সহায়ত চাইন ইন কৰিব পাৰিব। এতিয়া মই আকৌ ৰিচেণ্টছত গৈছোঁ। বন্ধুসকল, ইয়াত আপোনালোকে এটা প্লাছৰ চিম্বল দেখা পাইছে, ইয়াতে সকলোখিনি কাম আপোনালোকে কৰিব পাৰিব। ইয়াত আপোনালোকে ডকুমেণ্টছ বনাব পাৰিব, মানে ৱৰ্ডত যেনেকৈ ধৰণে আপোনালোকে টাইপ কৰে বা ৱৰ্ডত যেনেকৈ ধৰণে আপোনালোকে কিবা এটা লিখে বা লেটাৰ হওক বা এপ্লিকেশ্যন ফৰ্ম হওক, সেই সকলোখিনি আপোনালোকে ৱৰ্ডত যেনেকৈ ধৰণে কম্পিউটাৰত বনাইছে তেনেকৈ ধৰণে ইয়াতো বনাব পাৰে। প্ৰেজেণ্টেশ্যন, আপোনালোকে পাৱাৰ পইণ্টৰ সহায়ত ইয়াত প্ৰেজেণ্টেশ্যন বনাব পাৰে। স্প্ৰেডশ্বীট মানে এক্সেল শ্বীটত যিখিনি কাম হয় কম্পিউটাৰত তেনেকৈ ধৰণে ইয়াতো কাম কৰিব পাৰে। PDF আপোনালোকে বনাব পাৰে, PDFত আপোনালোকে এডিট কৰিব পাৰে। ইয়াত মেমো বুলি আছে, ইয়াত আপোনালোকে কি কৰিব, এজ এ নোট পেড হিচাপে ব্যৱহাৰ কৰিব পাৰে। ধৰক মই কিবা এটা লিখি পেলাই আপুনি ছেভ কৰি থ'ব পাৰে। স্কেনাৰ কথাটো মই আগতে কৈছোঁৱে যে আপোনালোকে কিবা এটা ডকুমেণ্ট স্কেন কৰিব পাৰে। এইখিনিয়ে আছিলে আজি এই ভিডিঅ'টোত ইয়াৰ চমুকৈ ইণ্টাৰফেচ।
আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা কিবা শিকিব পাৰিছে যদি এই ভিডিঅ'ৰ পৰা আপোনালোকে কিবা শিকিব পাৰিছে তেন্তে ভিডিঅ'টো লাইক কৰিব যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ ফ্ৰেণ্ডসকলে গম পায় আৰু ভিডিঅ'টো কেনে পাইছে আপোনালোকে কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে নৱৰাজ টেক টক্স ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ৱাচিং ফৰ দিছ ভিডিঅ'